হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই। আজি আকৌ কেইবা জনমৰ পাছত মই আজি ভিডিঅ' দিছোঁ, বাৰু বাদ দিয়ক সেইবিলাক। আজি মই ওলাইছোঁ বিয়া। দেখি গমেই পাইছে চাগে, এই চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিছে কওকচোন। মামীৰ পৰা খুজি আনিছোঁ মানে বিয়াত পিন্ধিম বুলি। আজি বিয়াখন আমাৰ মৰমৰ দিহিঙপৰীয়া যুৱতী জেং বিহুৰ দলৰ আমাৰ নাচনী কৰবী বিয়া আৰু লগতে আমাৰ পাঞ্জল দা দুয়োজনলৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু ভালো লাগিছে বেয়াও লাগিছে। ভাল লাগিছে এইকাৰণে তাই নতুন জীৱন এটা আৰম্ভ হৈছে, আৰু বেয়া লাগিছে কাৰণ অহা বছৰৰ পৰা তাই আমাৰ লগত নাচিবলৈ নাপাব। গতিকে হ'লেও আমি লগ পাই থাকিম বাৰু কৰবী। এয়া আমি গোটেইকেইদিন নাচনী কিনাৰে আমি বহি লৈছোঁ আৰু গোটেই ঘেৰি লৈছোঁ, মানুহ চাই আছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া গিফ্ট এটা লৈ আহিছে, ফুলৰ পুলি হয়তো ফুল আনিছিলে। ভাল লাগে নহয় গিফ্টবিলাক দেখিলে। বিয়াৰ ভিডিঅ'বিলাক ভালকৈ কৰিবলৈ নহ'ল কাৰণ মাজে মাজে মই পাহৰিয়ে থাকোঁ ভিডিঅ' কৰি আছোঁ বুলি, অলপ মাজে